শুনা প্ৰথম আধাৰ কাৰ্ড কৈ যাম এই ৰাজপথত প্ৰথম আধাৰ কাৰ্ড 250 লাগে 300 লাগে 400 লাগে আধাৰ কাৰ্ড বাকীবিলাক বাদ দিয়া ঘুগুলা যাই দিলে মানুহৰ এতিয়া বিনা পইচাত আধাৰ কাৰ্ড কেনেকৈ দিছ পঞ্চায়ত ইলেকশ্যন আহি পালে কেলা মানুহ পচলাইছ হয়নে হয়নে চাহ এহেঁত কিমান চালোঁ नो कांग्रेस का माफी को भी नहीं होगा लुच्चा नहीं खतने तुम लोग काबाक ले जाए बेलेगक 10,000 5,000 7,000 8,000 লিডাৰ চাই দি দিছে সেই লিডাৰবিলাকে কি কৰে কেলা বাগানে বাগানে সোমাই এটা পাৰ্টি গোটেই 500 দি দিয়ে খুব মদ খাই কিবা কৰে হাৰে হে ঠিক আছে চৰকাৰ ওকে দেখ লাগি কেলা কেনেকৈ ভাজিছে চোৱা হয়নে 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 বেয়া নাপাবা পাৰ্টি মই নিবিচাৰোঁ মই পৰ্যা বিচাৰোঁ মই ৰাইজ বিচাৰোঁ পিতা মাতা বিচাৰোঁ দুৰ্নীতি দূৰ কৰিম ডকাইত শেষ কৰিম টকা ডকাইত বেয়া শুনিছা নেকি হা তুমি ৰাখিলা কাৰণে মই কৈ দিলোঁ মই ক'বলৈ ৰাজি এতিয়া মোক টকা পইচা কোনেও দিব নালাগে যিমান দেখিবা যিমান গালো বালো মই কাৰোৱে পইচা খোৱা নাই মই দেশৰ হকে গাইছোঁ অসমৰ হকে খাইছোঁ ছাত্ৰ সন্থা এটা পাৰ্টিত সোমাইছিলোঁ এইটো পাৰ্টি কেলা ঘূৰ ডকাইত এইটো কেলা ত্যাগ কৰি দিলোঁ মই জানা হা কি কৰিছে চোৱাচোন হা কি কৰিছে চোৱাচোন কি ভাল কৰিছে ভাল কৰিছে কৰিছেনে কংগ্ৰেছৰ নিচিনা হ'ব নোৱাৰিব জয় মাতা কংগ্ৰেছ আই কংগ্ৰেছ হয়নে ভাৰতখন কোনে স্বাধীন কৰিছিলে ব্ৰিটিছক খেদি জানানে তোমালোকে এহেঁত আছিলে নে তেতিয়া এহেঁত ক'ত জগি আছিলে ক'লৈ গৈছিলে পাৰ্টি বা পাৰ্টি আজি বিজেপি কালি এজেপি কালি আলটো কালি বাল টকা ঘটিছে টকা ঘটিছে বস্তাকে বস্তা কি বাল ছিঙিব ধন সোপা তিনিতলা বিল্ডিং বনাবি 14খন গাড়ী ল'বি আৰু কেলা ভাল ভাল বগী বগী তিউতা আনিবি সুন্দৰহঁত চলা কি তুমি চেপ কৰি আছা মই গম পাই আছোঁ তুমি পাই গ'লা মোক মাতি দিলা ককাও বুলিব সেইকাৰণে মই ৰাজি অসম ৰক্ষা হ'ব লাগিব অসম ধন লোভী হ'লে নহ'ব অসমত বহুত পইচা পায় অসমত সোণ আছে সোণ বুটলিবলৈ পায় অসমৰ নিচিনা স্বাধীন দেশ পৃথিৱীত নাই আছেনে